টু আৱাৰ নতুন ভিডিঅ'টো। আজিৰ এই ভিডিঅ'টোত মই ঘৰত একদম অকলে আছোঁ, কোনো নাই একদম। আপুনি চাই লওক চাৰিওফালে, ময়ে অকলে আছোঁ ঘৰৰ ফালে। তো আজিৰ এই ভিডিঅ'টো হ'ব গেম। আজি এটা বস্তু লৈ আহিছোঁ, নতুন বস্তু, মানে যিসকলে ফ্ৰী ফায়াৰ আৰু পাবজি খেলি ভাল পায় তেওঁলোকৰ বাবে। মানে ফ্ৰী ফায়াৰটোতো বন্ধ হৈ গ'ল, মানে পাবজি খেলাসকলৰ মানে ভাল হ'ব বস্তুটো। তো যদি ভিডিঅ'টো ভাল লাগে জগিন্দাৰৰ ষ্টাইলত ইমান লাইক কৰিব, ইমান লাইক কৰিব যাতে কোনো ভাবিব নোৱাৰে। আৰু বস্তুটো গেমাৰৰ কাৰণে ভাল হ'ব। এনেই মানুহে চাব পাৰে আপোনালোকে, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব প্লিজ। আৰু ধুনীয়াছে কমেণ্ট এটা কৰি দিব, মনটো অলপমান সন্তুষ্ট হয়, মানে ভিতৰৰ পৰা মটিভেশ্যন এটা আহে। তো ব'লক দেৰি নকৰাকৈ আমি বস্তুটো আনবক্সিং কৰোঁ। তো এইটো হৈছে সেই বস্তুটো, পেকেজিঙৰ ভিতৰত আহিছে ফ্লিপকাৰ্টৰ পৰা। তো ইয়াতে গেমাৰসকলৰ বাবে সেইটো মানে আকৰ্ষণীয় বস্তু। ভালকৈ চাই লওক পেকেজটো মোৰ এড্ৰেছটো পঢ়ি নল'ব। তো এইটো চাই লওক। ব'লক এতিয়া দেৰি নকৰাকৈ আমি বস্তুটোৰ আনবক্সিং আৰম্ভ কৰোঁ। তো ব'লক গাইছ, আজি একদম ফালি দিব লাগিব ভিডিঅ'ৰে। একদম ডিম্পু দাৰ দৰে মোৰ বিখ্যাত দা নাই, কিন্তু এইখন মোৰ ডাঙৰ দা আছে, ডাঙৰ দা এখন, ডাঙৰ মানুহ দা এখন, ডাঙৰ কাটৰি মোৰ। এইখন দি মই আজি আনবক্সিং কৰিম মোৰ বস্তুটো। তো ব'লক ভিডিঅ'টো আৰম্ভ। তো ব'লক দেৰি নকৰাকৈ মোৰ এই ডাঙৰ দাখন দি পেকেজটো ফালি কেনে ইয়াৰে ভিতৰৰ মালটো চাওঁ। ইয়াতে মই এটা কাট লগাম এতিয়া বৰ্তমান, ইপিন দি এইটো দি কাটি দিলোঁ আৰু এইটো ফালি গ'ল মজাকৈ এনেকৈ একদম এৰাই দিলোঁ। আৰু বস্তুটো একদম মজা পেকেজিঙত আহিছে। চব কিবা হুগৰু চাইনিজ লেংগুৱেজত লেখা আছে। এইটো চাই লওক, চাইনিজ লেংগুৱেজত কি লেখা আছে নাজানো দেচোন, কিন্তু ইয়াতে সৰুকৈ লেখা আছে উইনাৰ উইনাৰ চিকেন ডিনাৰ। আপোনালোকে দেখা পাইছে বা নাই, ৰ'ব ফ'কাছ হয় না নাই চাব, ৰ'ব। নাই, স্পষ্টকৈ দেখা পোৱা নাই চাগে। বেলেগ নাই, পেকেজিংটো দেখাই দিম দিয়ক পাহাৰত। আৰু কিন্তু বস্তুটো এনেকুৱা টাইপৰ হ'ব, পিছৰ ফালে কেনেকুৱা লগাই বস্তুটো সেনেকুৱা দেখাই দিছে। চাইনিজত লেখা আছে, গুগল ট্ৰান্সলেট কৰি চাই ল'ব পাৰে আপোনালোকে যদি আপোনালোকৰ ইচ্ছা আছে চাবা। আৰু এনেকুৱা টাইপৰ হ'ব, ফোনটোত এনেকুৱা লগাই ল'ব লাগিব, ছেটিং এনেকৈ এডজাষ্ট কৰিব লাগিব। ব'লক এই আগপিন দিয়ে খোলোঁ দিয়ক, যাত্ৰাটো আগপিন দিয়ে কৰোঁ। তো এইটো হৈছে আমাৰ সেই মেইন মালটো। এইটো পিছত চাওক কিবা পাইছোঁ নেকি। তো ভিতৰত এটা টিকুটমেণ্টে এখন কাগজ আছে, তাত বেৰে একো নাই। ইয়াতে কিবা লেখা আছে, এলা পঢ়িব পাৰে আপোনালোকে। পুস্তক আমাৰতো একো কাম নাই, আমি পুস্তক ইউজ কৰি কি কৰিম। তো এইটো এনেকুৱা টাইপৰ, এইটো এনেকৈ পেলাই দিলে হৈ গ'ল। আৰু বাক্সাটোৰো এতিয়া কাম নাই বাৰু, এইটো বাক্সাৰো কাম নাই। আৰু বস্তুটো এনেকুৱা টাইপৰ, তাতে মেমো বুলি লেখা আছে। আৰু এনেকুৱা টিপিলে মানে তলৰ ফালে চুইচকেইটা আছে, এইটো এনেকুৱা টিপিলে মানে 6 ফিংগাৰ টাইপ আৰু বস্তুটো। আৰু নাট তাত লগাই থৈ দিছে আৰু, কিন্তু কোৱালিটিটো হালকা, মানে দাম অনুযায়ী বস্তু হেৰিটো হ'ব না, আপোনালোকে নিজে ভাবক। বাকী এনেকুৱা মোবাইল এডজাষ্টিঙৰ এটা ছিষ্টেম আছে ইয়াতে। আৰু এইটো এনেকুৱা হোল্ড কৰি ৰাখিব পাৰি বস্তুটো, এনেকুৱা টাইপৰ। আৰু এইবিলাক ৰবাৰ টাইপ, স্পঞ্জ টাইপ কিবা দি ৰাখিছে ইয়াতে, যাতে মানে আঙুলি টাইপ নহয় আৰু মানে টাচটো যাতে হয় স্ক্ৰীণত। আৰু আপোনালোকক মোবাইলত এটাচ কৰি দেখাই দিওঁ ৰ'ব এইটো মই। তো এইটো ভাঙা মোবাইল মই আমাৰ ঘৰৰ ওচৰৰ মানুহৰ পৰা চুৰ কৰি লৈ আহিলোঁ আপোনালোকক দেখাবৰ কাৰণে। কি কৰিব লগা হৈছে আপোনাৰ, টেম্পাৰ ফাটা, সি টেম্পাৰ নলগাই চাগে। মানে এইটো মানে কাভাৰটো লগাই কিনে চাই লওঁ ৰ'ব ফাৰ্ষ্টতে খাই না। বস্তুটোতো খাই, কিন্তু ট্ৰিগাৰগিলা দাবা নাযাব ৰ'ব। কাভাৰটো খুলি কিনে আপোনালোকক দেখাব লাগিব। কিন্তু এইটো মোবাইলত গেম টেম একো ইনষ্টল নাই বাৰু। কাভাৰটো সলকাই দিলোঁ আপোনালোকৰ সুবিধাটোৰ কাৰণে। আৰু ইয়াতে জাষ্ট পুছ কৰিব আৰু লাগি যাব, ট্ৰিগাৰ দুটা ডাউন কৰি দিওঁ। আৰু ইয়াতে মোবাইলৰ চুইচটো যাতে নালাগে, এই চুইচটো দাবাই দিলোঁ মই। আৰু এইটো মোবাইলটো খুলি গ'ল আমাৰ, লকটো খুলি দিওঁ। কি দাবা যাই আছে, লক খুলি গ'ল। টাইপৰ আৰু বস্তুটো চব স্ক্ৰীণত টেপ হয়নে, এইটো চাই লওঁ ৰ'ব। স্ক্ৰীণত টেপ কৰা যায় গাইছ, স্ক্ৰীণ টেপ হৈছে। আৰু এইটো আহিছিল বস্তুটো। আৰু যদি আমাৰ এই গেমিঙৰ এই বস্তুটো গেমাৰসকলক ভাল লাগিল বাৰু, ফ্ৰী ফায়াৰ বন্ধ হৈছে, সেইটোতো একো কৰিব নোৱাৰি। কিন্তু মই চৰকাৰৰ লগত আছোঁ, আৰু এটা ৰঙা কালাৰৰ কিবা ডিজাইন দি দিছে। যদি আমাৰ এই বস্তুটো আপোনালোকক ভাল লাগিল, এই বস্তুটো আৰু আমাৰ এই ডাঙৰ দাখন যদি আপোনালোকক ভাল লাগিল, আমাৰ ভিডিঅ'টোত লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু জগিন্দাৰৰ ষ্টাইলততো আপোনালোকক কৈয়ে দিছোঁ, ইমান লাইক কৰিব যাতে মানুহে ভাবা, যাতে মানুহে চিন্তা কৰাত চৰ্চা হৈ যাক একদম। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আপোনালোকৰ ফালৰ পৰা। বাৰে কৈছোঁ, প্লিজ এটা লাইক কৰি দিব, ভিক্ষা বুলি ভাবে কৰি দিয়ক আপোনালোকক আমাৰ এই ভিডিঅ'টো ভাল লাগিল, এটা লাইক কৰি দিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই লগ পাম নেক্সট ভিডিঅ'ত আপোনালোকক।
কেইদিনমান দেৰি হ'ব পাৰে মই গাঁৱত যোৱা কথা আছে গাঁৱতো ভিডিঅ' বনাই যাম নলবাৰীত যাম ডিম্পুদাক লগ কৰিব পাৰোঁ এইবাৰ যাই কেনে যিহেতু আমাৰ ঘৰৰ নলবাৰী তেওঁৰ ঘৰৰ নলবাৰী যাব পাৰোঁ দেচোন যদি যাওঁ লগ কৰিম তেওঁক তো বাই বাই গাইজ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰি দিব তো লগ পাই থাকিম আপোনালোকক এনেকুৱা আকৰ্ষণীয় ভিডিঅ' লৈ কিনে বাই বাই